তেওঁৰ সতে মোৰ দূৰত্ব বহুত নাছিল। একেটা কোঠালীৰ মাথো দুটা চুক। তথাপিও অতিক্ৰম কৰাৰ সাহস যে কাৰোৰে নহ'ল। মানুহ কেনেকৈ ইমান নিৰ্বিকাৰ হ'ব পাৰে? আগতে মই আছিলোঁ ইপা সিপা ফুলত উৰি ফুৰা এজনী চঞ্চল পখিলা। আৰু এতিয়া কাৰাবন্দী নীৰৱতাৰ আৱৰ্তত তেওঁ যে নীৰৱ। আচলতে তেওঁ নীৰৱ নাছিল, আছিল তেওঁ নিবোকা। তেওঁ নিবোকা হোৱাৰ বাবেই মৰহি গৈছিল মোৰ, তেওঁৰ, আমাৰ ঘৰ দুখনৰ জীৱন। অতীতৰ সপোনত তেওঁ তেতিয়াও মগ্ন আছিল, অথচ সমাজৰ সাক্ষীত আছিলোঁ মই তেওঁৰ নিজৰ।